তো সকলোকে পুনৰবাৰে মোৰ লগে লগে কৈ যাব ভাৰত মাতা কি জয় হিন্দুস্তান জিন্দাবাদ। তো সঁচাকৈ আপোনালোকৰ ওচৰলৈ আহি বহুত বেছি ভাল লাগিছে। স্বাধীনতা দিৱস উপলক্ষে আধুনিক আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আজি আমাক সামগ্ৰিক অতিথি হিচাপে মাতি অনা হৈছে। তো বহুত বেছি ভাল লাগিছে আৰু আপোনালোকৰ সমাগমটো দেখিও বহুত বেছি ভাল লাগিছে। যিকোনো ফলাফল ব্যক্তি এখন চিন হেৰাইছে তেন্তে আমাৰ সমিতিৰ বিষয়ববীয়া হাতত আছে, আপুনি লৈ যাব পাৰিব। আমি ঘৰৰ পুলি এটা দিবলৈ অনুৰোধ আমি Hills Production Boys Korahator Phopora Popular আৰু তেওঁৰ সহযোগী কিছু মৰম যাচিব বিচাৰিছো। মঞ্চলৈ আমন্ত্ৰণ জনাইছো অসমৰ জনপ্ৰিয় কবিতা তথাৰ বিমল বৰা ডাঙৰীয়া। লগতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো পৃথ্বীৰাজ দত্ত। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো অৰূপ স্পৰ্শ। আমাৰ বিষয়ববীয়াসকলক আমি মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছো। এতিয়া আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা অসমৰ জনপ্ৰিয় ইউটিউবাৰ পাপু ডেকাক। তেখেতক সম্বৰ্ধনা জনাব। আধুনিক নৃত্য প্ৰদৰ্শন আৰু সাংস্কৃতিক সন্ধিয়াৰ আমি প্ৰথমে সম্বৰ্ধনা জনাব বিচাৰিছো অসমৰ জনপ্ৰিয় কোৰিঅগ্ৰাফাৰ বিমল বৰা ডাঙৰীয়াক। তেখেতক সম্বৰ্ধনা জনাব আজিৰ এই অনুষ্ঠান পৰিচালনা সমিতিৰ সম্পাদক ৰেকিবুদ্দিন আহমেদে। আমি বিমল বৰা ডাঙৰীয়াক এখনি
সম্বৰ্ধনা পত্ৰৰে মৰম যাচিব বিচাৰিছোঁ। মই মানপত্ৰখনি পাঠ কৰি দিব বিচাৰিছোঁ। সেউজ প্ৰডাকশ্যন বৰচলাবাহা কৃতজ্ঞতা জ্ঞাপন পত্ৰ মাননীয় শ্ৰীযুত বিমল বৰা, অসমৰ জনপ্ৰিয় কোৰিঅগ্ৰাফাৰ আৰু অভিনেতা। শ্ৰদ্ধা ভজনকো আমাৰ প্ৰডাকশ্যনৰ মৰম আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব।